Follow गरम निकी ये लोग क्या मेरे लिए चलो मेरे लिए था तो गाइस ये जो इटा जो আছে না তা কেনে হ'ব মোৰ কাৰণে এইটো মোৰ কাৰণে জাস্ট হাফ হ'ব নাই গৰা ভাৰি যাব কি কবি মোৰ কাৰণে ভাল হ'ব নেকি লবি নেকি কোনটা পছন্দ হৈছে তোমাৰ এইটা নলে এইটো লৈ লোৱা তেতিয়া হলে তো রাইস সকল আমি সাম आजा आजा गरम गरम माल गरम 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 100 बक 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 किबा कल लो তো ভাই আজি পূজা আহিলো দুৰ্গা পূজা অভাপুৰী ব্লগার মালিক ইউটিউব চ্যানেলৰ মালিকটোৱে লাষ্ট পায় শৰম কৰে ঠিক আছে সেইকাৰণে মই কৈ দিব লাগে কি আৰু কি কম কক শৰম কৰতা হে মতলব আহক আমি নাগৰদলাত উঠিম এতিয়া কিন্তু কিমান কৰি দাম 120 কামাই কেনে কামাই হা কামাই ভাল না তো কামাই মোটামুটি ভাল আমি ভাবছো দে অহাবাৰ আমিও অহাবাৰ ভাবছো দোকান দিবে হাপৰ দোকান হাপ বেকসা আৰু তামাচা আছে ফেকা হাপ বিক্রি কৰা আৰু তামাচা চোৱা এই ক্যামেৰাও আছে গাইস ক্যামেৰাও দূৰবীন মানে আমি সৰুতে আমি খেলছো না এই ক্যামেৰা দি ক্যামেৰা কি আছিল দূৰবীন মানে অলপমান মই নার্ভাস হয়ে গেছি ঠিক আছে পাবলিক অকমান নার্ভাস হয়ে যাও বোকার টাইমত সেইকাৰণে নার্ভাস হয়ে গেছে ফ্লাইট আছে দিল্লী যাব পৰা ফ্লাইট হয় কোনো ফ্লাইট কোনো আছে ফ্লাইট ইউ গাই গুচি গেল তো আমিও গাইছ ইয়াৰ পৰা পলাও আৰু বেলেগত যাওঁ নে কি কয় বলে আমি আৰম্ভ কৰোঁ অ মাই গড অ মাই পটেটো কালি নিশ্চয় আৰু মানুহ বেছি হ'ব ঠিক আছে ইউটিউবত যায় মালিক তাই লাজ পায় দেই একেবাৰে লাজ পায় আৰু কি ক'ব আৰু মৰণেৰে চৰম ওকে তো গাইস অলপ হ্যান্ডসাম লাগিছে নে মানে মোৰ সুন্দৰ লাগছে না চাউল যদি লাগিছে কমেন্ট কৰি জনাবাচোন ভাই মানে লৈ ল'ম মানে ইয়াক মানে চশমা একদম সুন্দৰ লাগে মই আৰু হেণ্ডচাম নহয় এইবিলাক হেণ্ডচাম আছে এই এটা আছে কিমান দাম হা 180 কম নালাগে এইটো মানে গম পাব কি দিয়ে আপোনালোকে এইটো কি দিয়ে খোৱা হয় পিয়ৰ মাল এইটো এইটো গম পাব আৰু নে কি কয় কি জুলপি বাগান লাগাছে হা কি সুন্দৰ কৰি খুৰাই বাগাইছে চা খুৰা কিমান কিলো কৰি কিমান কৰি 1 কিলো মানে গাইস কিলো 200 টকা জুলপি আৰু খুৰা একদম পাকাত ভাল খুৰা উৰা খুৰা একদম পাকাত একদম ইস্তা খুৰা কিমান দিনৰ আগৰ পৰা আপোনালোকে প্ৰফিট কৰিছে কিমান আগৰ পৰা এটা কৰে বিজনেছটো বহুত দিন পুৰা একদম হাত পাকাতটো পুৰা এক্সপৰ্ট না পুৰা পকাই আৰু পকাই কি সুন্দৰ খুৰা কিন্তু পুৰা এক্সপাৰ্ট আৰু খুৰা জিলিপি নিশ্চয় আমি খাব লাগবই
কি সুন্দৰ হৈছে না আৰু মোৰ জিলাপি গাইছ পুৰা মোৰ সুন্দৰ মোৰ মানে একদম প্ৰিয় জিলাপি খাৱা মোৰ পুৰা মনৰ মত মানে কি কম আৰু মোৰ মানে কনফিউজ লাগছে জিলাপিৰ বিষয়ে কি ক'ম আৰু মোৰ মানে ফুৰ্তিতে মানে কনফিউজ হৈছে একদম গাইছ কনফিউজ লাগি গৈছে কি কম কি নকম ফূৰ্তিতে ইমান আজি মানে ফূৰ্তি ঠিক আছে আৰু আহি আছোঁ আহি এইবাৰ খুৰাৰ জিলাপি আমি সোৱাদ ল'মেই ঠিক আছে তো বল আমি ঘূৰি আহোঁ অঁ খুৰা আহি আছোঁ মোক কল Hello guys. আমি আৰম্ভ কৰোঁ ভিতৰত সোমাই যাম আমি আৰম্ভ কৰোঁ ওকে লেটছ গো ইমান মানুহ কি আৰে পাঠকা নমস্কাৰ আপোনালোকে নিশ্চয় চিনাকি আপোনালোকৰ নিশ্চয় ৰঞ্জন ব্লগছ ৰঞ্জন ব্লগছ আপোনালোকে ভিডিঅ'বোৰ চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজি গুৱাহাটীৰ পৰা আহিছে পূজা চাবলৈ তো বহুত দিন মূৰত লগ পালোঁ ইয়াৰ ব্লগ আমি বিশেষকৈ চাই থাকোঁ মাতাল জীৱন কৰিব খানা বানা খুৱাব মনিকা ব্লগ মনিকা ব্লগ কৈ দিয়ক আপুনি তো বহুত দিন মূৰত ৰঞ্জন ব্লগক আমি বহুত দিন বিগেষ্ট ফ্ৰেণ্ড হয় আমি বহুত বেছি ভাল পাওঁ সিহঁতক প্ৰায় আমি ইউটিউবৰ ভিডিঅ'বোৰ চাই থাকোঁ ফেচবুকতো চাই থাকোঁ আমি বিশেষকৈ বহুত বেছি ভাল লাগে লগ পাই বহুত বেছি আনন্দিত মনটো ভাল লাগিল আৰু আপোনাৰ ভিডিঅ' বহুত কমেই আহিছে বৰ্তমান আমাৰ আজি কিবা এটা পাৰ্টি দিব বুলি কৈছে আমাৰ ছাৰে কি কৰে এতিয়া দাদা ভালে আছে নিশ্চয় ঠিক আছে আমি লগ পাম আমি আগলৈ নেক্সট এটা লক্ষী পূজা ব্লগ পাব আপোনালোকে তো আপুনি আশা কৰোঁ আপোনাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে আমি গুচিব যাম এইবাৰ ঠিক আছে আমি ইয়াতে বিদায় লওঁ আৰু আপুনি বিদায় লওঁ তেতিয়াহ'লে আপুনি